নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বলক তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি একেবাৰে সাধাৰণ মই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এয়া আপোনালোকে সকলোৱে চিনি পাইছেই, কচু কলা, আমি কচু ফুল বুলিও কওঁ ইয়াক। এইটো এতিয়া ছিজন হয় যিহেতু সেইকাৰণে বনাইছোঁ মই ৰেচিপিটো। যেতিয়া তেতিয়া এইটো ফুল পোৱা নাযায় বাৰু, কচুৰ ফুলটো। এইটো যোনটো আলু আমি খাওঁ কচু আলু, সেই কচু আলুৰ পৰা বুঢ়া হৈ গ'লে সেই গছজোপাৰ পৰা ওলাই ফুলটো। তাৰপিছত এটা লৈছোঁ ঔটেঙা। যিহেতু মই জ্বলা খাই ভাল পাওঁ সেইকাৰণে জলকীয়া লৈছোঁ। নিজৰ ইচ্ছামতে আপোনালোকে জলকীয়া দিব পাৰে, যদি জ্বলা খাই ভাল পায় তেতিয়া বেছিকৈ। এইখিনি মই এতিয়া ধুই লওঁ, আৰু যিহেতু ঔটেঙাটো কটা নাই সেইবাবে কাটি লওঁ। কোমলীয়া ঔটেঙা সেইকাৰণে কাটিবলৈ ইমান বেয়া নাপাওঁ, কোমলীয়া টেঙা কাটিবলৈ ভালে পাওঁ, কিন্তু বুঢ়া হ'লে মই বিৰাটেই টান পাওঁ। আগতে ঘৰত মাক কাটি দিবলৈ দিওঁ। ঔটেঙাৰ আমি 3 বংহে খাওঁ, বাকী 2 বংটো পেলাই দিবলগীয়া হয় বাৰু, ওপৰ কেইবং কামেই নাই আৰু। গোটেইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এতিয়া ধুই লোৱাৰ পিছতে মই কাটি লওঁ। আপোনালোকে বাৰু কচুৰ ফুলৰ ভিতৰত থকা আৰু এটা এই বগা ফুলটো সেইটো খায়নে? মই কিন্তু দি দিওঁ, আৰু খাবলৈও বেয়া নালাগে বা নখজুৱায়ো বাৰু, দি দিওঁ। আৰু কচু ফুলখিনি আৰু বাকী বস্তুবিলাকো গোটেইখিনি মই ধুনীয়াকৈ কাটি লওঁ। ঔটেঙাকেইটা যিহেতু কোমলীয়া সেইকাৰণে মই এনেধৰণে কাটিছোঁ, আৰু আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শ্বেপত ঔটেঙাকেইটা কাটিব পাৰে। পিঁয়াজ আৰু জলকীয়াকেইটা লগতে কাটি ল'লোঁ, আৰু লগতে এইবাৰ এডোখৰ লৈছোঁ আদা আৰু নহৰুকেইটা পিচি ল'ম মই। গেছটো অন কৰি কেৰাহীখন পাতি দিছোঁ, আৰু কেৰাহীখন পাতি দিয়াৰ পিছতে যেতিয়া গৰম হ'ব মই তেল ঢালি দিম। পিঁয়াজ আৰু নহৰুখিনি ঢালি দিম, আৰু ঢালি দিয়াৰ পিছতে অলপ টাইম লৰাই ল'ম। এতিয়া অলপ দি দিম হালধি, আৰু লগতে দি দিম এই পিহি থোৱা আদা নহৰুখিনি। অলপ সময় লৰাই ল'ম। এতিয়া লৰোৱাৰ পিছতে মই এতিয়া দি দিওঁ কচু ফুলখিনি আৰু ঔটেঙাখিনি। কচু ফুল আৰু ঔটেঙা মই একেলগতে দি দিছোঁ। ইয়াতে মই অলপমান ঢালি দিম নিমখ, আৰু নিমখ ঢলাৰ লগে লগে ধুনীয়াকৈ লৰাই দিম যাতে নিমখটো গোটেইখিনিত মিক্স হ'ব পাৰে। এতিয়া মই এখন ঢাকোন লগাই দিম। ঢাকোন লগোৱাৰ পিছত গেছটো একেবাৰে ল' ফ্লেমত দি দিম। মই ল' ফ্লেমত দি সিজিবলৈ দিম, আৰু মাজে মাজে চাই থাকিম এনেধৰণে। এয়া আৰু সিজিবলৈ ধৰিলে প্ৰায় 80% কুক হৈ গৈছে, আৰু অলপ টাইম ৰাখি দিলে আৰু ধুনীয়াকৈ সিজি যায়। আপোনালোকে বাৰু এইটো ৰেচিপি কেতিয়াবা খাইছেনে? যদি খাইছে কমেণ্টত জনাব, আৰু যদি খোৱা নাই নিশ্চয় মোৰ ভিডিঅ'টো চাই অলপ হ'লেও চেষ্টা কৰিবচোন বাৰু। খাবলৈ বহুতেই টেষ্টি হয়, মানে এইটো চাটনিও হৈ যায়, ভাজিও হৈ যায়। আৰু ভাজিখিনি এয়া হৈয়ে গ'ল, আৰু এতিয়া ধুনীয়াকৈ নমাই দিম মই। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ ছাপোৰ্ট কৰিব। ভাজিখিনি হোৱাৰ পিছতে মই এটা বলত নমাই দিছোঁ। দেখিবলৈ কেনেকুৱা লাগিছে জনাব, আৰু খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিল। আৰু এতিয়ালৈ বাই বাই সকলোকে, আৰু নতুন এটা ৰেচিপিৰ ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ ছ' মাছ।